নমস্কাৰ, মই অন্য এক ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি তিনিওটা ওলাই আহিলোঁ নদী পাৰলৈ বুলি। তাতে আজি আকৌ ছট পূজা। ভাবিলোঁ পূজাভাগ চাই যাওঁ। ছট পূজা সাধাৰণতে বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ প্ৰধান উৎসৱ। এই পূজাৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী উষা আৰু সন্ধ্যা। বহুত নীতি নিয়মৰ মাজেৰে এই পূজা পালন কৰা হয়। বিশেষকৈ মহিলাসকলে 4 দিনমানৰ আগৰ পৰাই বহুত কঠিন ব্ৰত ৰাখি এই পূজা পালন কৰে। প্ৰথম দিনা সূৰ্য অস্ত যোৱাৰ সময়ত আৰু দ্বিতীয় দিনা সূৰ্য উদয় হোৱাৰ সময়ত বহু সময় পানীৰ তলত থাকি তেওঁলোকে সূৰ্যক অৰ্ঘ্য প্ৰদান কৰে। জানিবলৈ পোৱা মতে এই পূজা ৰামায়ণৰ দিনৰ পৰা আৰম্ভ হৈছিল। মই পিছে ভালদৰে নাজানো দেই। আপোনালোকে কোনোবাই জানে যদি কমেণ্ট কৰি জনাবচোন। আৰু আমাৰ অনুৰাগৰ ইমান যে উৎপাত, তলত গৈ পূজা চাব লাগে। পিছে আমাৰ আন এফালেও যাবলৈ আছিলে, সেইবাবে তললৈ নগৈ আমি তাৰ পৰা উভতি আহিলোঁ। আৰু তাৰ পিছতে আহিলোঁ নহিৰাৰ জগদ্ধাত্ৰী পূজা চাবলৈ। দুৰ্গা মাৰ আন এটা নাম হৈছে জগদ্ধাত্ৰী। দুৰ্গা পূজাৰ দৰেই এই পূজাও 4 দিনকৈ পালন কৰা হয়। আৰু আজি সপ্তমী পূজা আছিলে। আৰু আমাৰ অনুৰাগ টোপনি যোৱাৰ বাবে তাত আমি বেছি সময় নকৰি ঘৰলৈ বুলি উভতি গুচি আহিলোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব দেই। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আৰু মোৰ যদি কিবা ভুল হৈছে তেনেহ'লে আশা কৰিছোঁ আপোনালোকে শুধৰাই দিব।